নমস্কাৰ বন্ধুসকল, আজি তাৰিখ হৈছে 3 আগষ্ট আৰু মোৰ লগত আছে মোৰ বন্ধু হৰকুমাৰ। আৰু আজি আমি গৈ আছোঁ দৰং জিলাৰ প্ৰসিদ্ধ ৰজা মহাৰজাৰ দিনৰ কেইটামান বিখ্যাত পুখুৰীলৈ। তো আপোনালোকে ভিডিঅ'টো চাই কিছু পৰিৱেশ উন্নত। আমি বৰ্তমান অহামতে কিছু আমি দৃশ্য উপভোগ কৰিবলৈ পাইছোঁ আৰু মই মোৰ বন্ধু সুভাষৰ লগত আহি আছোঁ। আৰু সেয়ে আমি কিছু দূৰ পিছত আমাৰ লখিমপুৰ পুখুৰী পাৰত উপস্থিত হ'মগৈ। দৰঙৰ ঐতিহ্যমণ্ডিত আমাৰ ৰজা মহাৰজাৰ দিনৰ এটা বৃহত্তম পুখুৰী, খুবেই চাবলগীয়া দিশ। প্ৰায় এনেকুৱা পুখুৰী বৰ্তমান সময়ত প্ৰায় নায়েই বুলি ক'ব পাৰি। আমাৰ দৰঙৰ ফালৰ পৰা দুই একোটা পুখুৰী পোৱা যায়, জয়পাল পুখুৰী, বলদেৱ পুখুৰী। আমি দৰঙৰ পৰা যিমান পাৰি সিমান দৰঙৰ যিবিলাক পুৰণিকলীয়া ঐতিহ্যমণ্ডিত আমাৰ তীৰ্থস্থান, আমাৰ সত্ৰ, প্লাছ নদী ব্যৱস্থা, প্লাছ আপোনাৰ যোগাযোগ ব্যৱস্থা, বিভিন্ন ধৰণৰ আমাৰ পুৰণিকলীয়া দিশবিলাক আমি প্ৰায় যত্ন কৰিম। সুভাষ, এইবিলাক এই লখিমপুৰ পুখুৰী কোনফালে আছে এইবাৰ যে? একদম চিধা যাব, মহিলাবাৰ চক পাব, মহিলাবাৰ চকৰ পৰা একদম আপোনাৰ যাই যাব। এই ৰাস্তাই দিয়ে গেল মই এইটো ৰাস্তাতে যাম, এইটো ৰাস্তাতে যায় মহিলাৰ পৰা মৰমি চক পাব, হয়, তাৰ পৰা চিধা গেলি হ'ল। চিধা গেলি হ'ল না? কি চক বুলি কয়? মৰমি চক না? আমি ৰাস্তা সুধি যাব লগা হৈছে, উপায় নাই। তথাপি আমিতো চেষ্টা কৰি আছোঁ। তথাপিতো আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ এইখিনি। এটা সুন্দৰ মনোমোহা এটা পৰিৱেশ, গাঁৱৰ পৰিৱেশ। ঘণ্টাৰ পিছতে পুখুৰীৰ দৃশ্য উপভোগ কৰিবলৈ পাব। আমি বৰ্তমান আহি আছোঁ বহুত কষ্ট সাধনাৰ মাজতে দুনু বন্ধু। আজি ইয়াৰ উদ্দেশ্য লৈ আমি আহিছোঁ আৰু সেই দৰঙৰ কিছু পুৰণিকলীয়া আমাৰ ঐতিহ্যমণ্ডিত আপুৰুগীয়া সম্পদ হিচাপে যিটো বিখ্যাত, চাওক না, প্ৰাকৃতিক সৌন্দৰ্য চাওক, কি এটা মনোমোহা পৰিৱেশ, মানে চকু জুৰুৱা এটা পৰিৱেশ, সেউজীয়া, চাৰিওফালে সেউজীয়া আৰু আমি সেউজীয়াৰ মাজে আমি দুই বন্ধু গৈ আছোঁ আৰু পামেই গৈ ফল। আহি আমি উপস্থিত হ'লোঁ লখিমপুৰ পুখুৰী পাৰত, সৰ্ববৃহৎ লখিমপুৰ পুখুৰী। আমি এতিয়া আপোনালোকক পুখুৰীৰ পশ্চিম পাৰলৈ লৈ গৈ আছোঁ। পুখুৰীটোৰ পাৰত এই যে সৰু পুখুৰীবোৰ দেখিছে, মাঘ বিহুৰ সময়ত ইয়াত মাছ মাৰি ৰখা হয় আৰু পুখুৰীটোৰ অংশীদাৰীসকলে মাছ সমানে ভাগ কৰি লয়। উৰুকা ৰাতি ধনী দুখীয়া সকলোৱে এসাঁজ মিলা প্ৰীতিৰে খোৱাৰ এটা সুব্যৱস্থা এটা আছে। খুবেই এটা ভাল পৰিৱেশ আৰু স্বীকাৰ কৰিব লাগিব। আৰু মানুহ আহিলে ইয়াত মানসিকভাৱে এটা উদাৰ ভাৱমূৰ্তিত উপনীত হ'ব পৰা যাব। এতিয়া কি ধৰণৰ ব্যৱস্থা চলি আছে, কি ধৰণৰ কেনেকুৱাকৈ পুখুৰী ব্যৱস্থা চলি আছে, আমাৰ যিটো দৰঙৰ এটা পৰম্পৰাগত সম্পদ, বাকীটো ষ্টেটত দেখা পোৱা নাযায় ইমান বৃহত্তম পুখুৰী। হয়, সমগ্ৰ দৰং জিলাৰ ভিতৰতে ডাঙৰ পুখুৰী এইটো। হয়, এইটো 17শ শতিকাত কোচ ৰজা নৰনাৰায়ণে খান্দিছিলে। হয়। তাৰপিছত এইটো এতিয়া আমাৰ মানে এইটো পুখুৰীটোৰ ইয়াত 5খন গান সামৰি। হয়, ঠিক আছে।
5খন গাঁও সামগ্ৰিক অন্তৰ্ভুক্ত হৈ আছে হয় 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 আৰু তাৰপিছত ৱাৰ্ড হিচাপে আমি 8টা ৱাৰ্ড কৰি ভাগ কৰি লোৱা হৈছে। মানে আৰ্থিকভাৱে কিছু স্বাৱলম্বী দিশত কাম কৰি আছে আপোনালোকে একমত হৈ কেনে আৰু ধৰ কিছু কিছু ক্ষেত্ৰত মানুহৰ মানসিক এটা মিলনৰ এটা উৎস হৈ আছে আৰু পৰম্পৰাগতভাৱে এটা বিখ্যাত আমাৰ দৰঙৰ এটা আপুৰুগীয়া এটা সম্পদে আৰু দুই এষাৰ আপুনি কৈ দিয়ক মন্দিৰৰ পৰা আমাৰ দৰ্শকসকলে শুনি ভাল পাব। পুখুৰীটো এই পুখুৰীটোত আমি মাঘ বিহুত মাছ মৰা হয়। হয় হয় এই মাছ মৰাৰ জৰিয়তে আমাৰ যিমানখিনি অংশীদাৰ আছে Yes. 5খন গাঁৱৰ 8টা ৱাৰ্ডৰ হয় হয় 630জন সভ্য আছে। হয় হয় এই সভ্যবিলাকক চৰকাৰে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ লৈছে চৰকাৰ বুলি ক'লে বা চৰকাৰে ফিচাৰী মীনমহল ডিপাৰ্টমেণ্টৰ পৰা কি ধৰণৰ সহায় সুবিধা আহিছে? চৰকাৰী সাহায্যটো এইটো আচলতে আগতে পিটনি আছিল। হয় হয় পিটনি 1985 চনৰ হয় হয় অসম গণ পৰিষদ চৰকাৰৰ য়েছ স্থানীয় বিধায়ক আছিলে মোহনদাস চৌধুৰী। য়েছ ৰাইট তেওঁ এটা ৰাজ সাহায্য দিছিলে হয় 2,80,000 টকা। চলিয়ে আছে আৰু কিমান বিঘা মাটি থকা পৰিলক্ষিত হয় কিমান এৰিয়া আছে ইয়াতে? ইয়াতে পাৰ ভাগত আছে 195 হয় আৰু পানী ভাগত আছে 175। হয় যথেষ্টখিনি মাটি আছে আৰু চৰকাৰে নতুন কিবা স্কিম বা এনেকুৱা কিবা ধৰিছে নেকি? নতুন স্কিম বুলি ক'লে যোৱা বছৰ আমাৰ RKV ৱাৰ্ড আমাৰ যিটো ইয়াত মাছৰ খাদ্যৰ কাৰণে হয় হয় ফিছ ফিট মেলা এটা দিছে চৰকাৰী সাহায্য। হয় সেইটো এতিয়া বনাই থকা হৈছে তাৰ কাম মোটামুটি 90% হৈছে। হয় হয় খালি ঘৰৰ বিল্ডিঙৰ কাম বাকী কাম হৈছে। খালি মেচিন কিনি আছে মেচিনৰ কাৰণে আমি অলৰেডি যোগাযোগ কৰা হৈছে। আমাৰ ধৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানুহ ধৰ প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰিবলৈ আহে অসমৰ প্ৰায় প্ৰতি জেগাৰ পৰা আহে। বহুত দূৰৰ নিবতীয়া ঠাইৰ পৰা আহে। আগতে এটা মীন Yes, প্ৰশিক্ষণ দিয়া হৈছিলে। এই মীন প্ৰশিক্ষণৰ কাৰণে অসমৰ ধেমাজি হয় ডিব্ৰুগড় তেনেকুৱা সকলো ঠাইৰ পৰা মানুহ আহিছিলে। মানে আৰু খুবেই ভাল আৰু গৌৰৱৰ দিশ এইটো স্বীকাৰ কৰিব লাগিব আৰু হয় ধৰ পিকনিক প্লেচ মান হিচাপে মানুহ আহে কিজানি আৰু কিছু কিছু মানুহ দূৰণি অক্টোবৰৰ পৰা ইয়াতে মানে আপোনালোকে দেখিছে গোটেই উত্তৰ পাৰ পশ্চিম পাৰ পূব পাৰ একদম ভৰ্তি হৈ যায়। হয় হয় মেইনলি একদম অক্টোবৰৰ পৰা জানুৱাৰী মাহটো গোটেই থাকি যায় আৰু তথাপি 1 জানুৱাৰীৰ দিনা এটা মানে বেলেগ উৎসৱ পৰিৱেশ এটা হয় মানে খুবেই ভাল পৰিৱেশ আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ। আপুনি ইয়াতে আহিব এটা পাৰো মানে সেই নাথাকে আৰু ভৰি দিব নোৱাৰা ঠাই হৈ যায় এনেকুৱা বিল আনন্দ উল্লাস ভাল পায় আৰু কিছু এটা খুব ভাল পায়। থেংক ইউ বহুত বহুত ধন্যবাদ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি লখিমপুৰ পুখুৰীৰ পৰা এতিয়া আমি বিভিন্ন ধৰণৰ তথ্য সামগ্ৰী আমি আহি আছোঁ আন এটা পুখুৰীলৈকে বিভিন্ন পুখুৰী আৰু ইয়াত আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম। আপোনালোকে ইয়াৰ দৃশ্যাংশ উপভোগ কৰক আৰু চবক দুই এষাৰ কৈ দিয়া আমাৰ দৰ্শকবৃন্দক আমি যিহেতু কিছু কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আমি গৈ আছোঁ পুৰীনগৰ পুখুৰীলৈ। আপোনালোকে দেখিলে লখিমপুৰ পুখুৰীৰ দৃশ্যাংশ আৰু উপভোগ কৰক। বৰ্তমান আহি আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে। বন্ধুসকল আমি এতিয়া গৈ আছোঁ জয়পাল পুখুৰীলৈ, যিটো পুখুৰী আমাৰ তালিকাৰ 3য় নম্বৰত অন্তৰ্ভুক্ত। এই পুখুৰীটো খান্দিছিলে পাল বংশৰ ৰজা জয়পালে আৰু পুখুৰীটোত কিছু ইয়াৰ পৰা যি পদুম ফুল পূজা পাৰ্বণত ব্যৱহাৰ কৰে আৰু পানী ঠিক ভৰি আছে লাগি আছে পাৰত। মানে আমাৰ চিপাঝাৰৰ দৰঙৰ চিপাঝাৰৰ এটা বৃহত্তম পুখুৰী। আমি জানিব পৰা মতেতো পানীটো প্ৰায় পাৰৰ সমান সমান দেখিব পৰা গৈছে। এয়া হৈছে বলদেৱ পুখুৰী, আমাৰ তালিকাৰ 4 নম্বৰত অন্তৰ্ভুক্ত। হয় মানে আপোনালোকৰ ধৰ এটা সমিতি বুলি আছে যে বলদেৱ পুখুৰী সংৰক্ষণ সমিতি, ইয়াত সকলোবোৰ আমাৰ হিন্দুৰ আমাৰ জাতি ধৰ্ম গোটাইকেইটাই আছে। হয় হয় আৰু মানে ধৰ কিছু কিছু দিশৰ পৰা এই দিশটোৱে আপোনালোকে বহুতখিনি আগবঢ়াই লৈ গৈছে আৰু গাঁও ব্যৱস্থাৰ মানুহৰ মানসিক দিশত আধ্যাত্মিক শাৰীৰিক সকলো দিশতে শাৰীৰিক মানে আপোনালোকে মুক্তভাৱে বিচৰণ কৰিব পাৰে, শাৰীৰিকভাৱে সুস্থ হ'ব পাৰে, লাভান্বিত হ'ব পাৰে আপোনালোক। হয় 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 ধৰ এটা এইটো যে স্বীকাৰ কৰিব লাগিব দৰঙৰ এটা ডাঙৰ পুখুৰী আৰু হয় হয় 48 বিঘা 52 বিঘা আছে পাৰ হয় মাটিকালি কিমান ক'লে আপুনি এইটো 52 বিঘা আছে পাৰ হয় 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 এনে অকল পানী আছে ৰাইট 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 হয়
গতিকে ইয়াৰ যিখিনি ধৰ মাটিভূমি আছে ইয়াৰ পৰা স্থানীয় লোক আৰ্থিকভাৱে লাভান্বিত হোৱা দেখা যায় হে হয় আৰ্থিকভাৱে মানে আৰ্থিক দিশৰ পৰা মানসিকো উন্নতি হৈছে মানুহখিনিৰ কিছু কিছু দিশত লাভ হৈছে কিছুদিন আগতো ইয়াতো এইখিনি সময়ত তুমি দেখা পালে আচৰিত পাবা হয় 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 এই হিতিলাপুৰী চিপাঝাৰ ষ্টেচন হয় জাগাৰ পৰা বিভিন্ন আৰু প্ৰায় পুখুৰী ডাঙৰ ডাঙৰ পুখুৰী নোহোৱাই হৈ গ'ল অসমৰ ডাঙৰ পুখুৰী বুলি ক'লে দৰঙতে থকা গম বুলি জনা যায় যে লখিমপুৰ পুখুৰী বুঢ়ীনগৰ পুখুৰী জয়পাল আমাৰ বলদেৱ পুখুৰী হয় হয় বলদেৱ পুখুৰী সমষ্টিৰ ভিতৰতে পৰে হয় 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 মানে আনন্দ উল্লাসেৰে এসাঁজ খোৱাৰো এটা স্থান আছে ইয়াতে আৰু আপোনালোকৰ যিহেতু উত্তৰ পাৰতো শিৱধাম আছে শিৱ মন্দিৰ আছে ইয়াত মন্দিৰ পূজা হয় হিন্দু ধৰ্মৰ পূজা অৰ্চনাবিলাক কৰা যায় সময় সাপেক্ষে হয় কালী পূজা হয় কালী মন্দিৰ আছে আপোনালোকৰ হয় তদুপৰি ছাইডৰ যিখিনি মাটিভূমি আছে কৃষিভূমি এইখিনি খুব এটা ভাল পৰিৱেশ আৰু